মোক সোনকালে মাতি তাইৰ আহিবই হোৱা নাই এতিয়ালৈ। আজিও তোমাৰ ইমান দেৰি? ঘৰত অকণমান কাম আছিল, একো নহয় বলা, খং নকৰিবা। বহা এতিয়া। মই তোমাৰ এক হৈ ৰম সদায়, তুমি মোৰ, মই তোমাৰ এক হৈ ৰম সেইদিনাখন যোৱা ৰেষ্টুৰেণ্টখনৰ ফুডখিনি ইমান এটা ভাল নাছিল, এনেই ইমান পইচা লৈছে। পিছে তুমি কি ভাবি আছা? অহাৰ পৰা দেখি আছো মুখত হাঁহি নাই তোমাৰ। অহাকালি আমাৰ ৰিজাল্ট দিব আৰু মোৰ বহুত ভয় লাগি আছে। হয়? হয় আকৌ কি হয়? মোৰ বিশ্বাস আছে তোমাৰ ভালে হ'ব। আৰু যদি নহয় তুমি ভবা মতে, তেনেহ'লে মোৰ ডক্তৰ হোৱা সপোন সপোন হৈয়ে ৰৈ যাব। কি হ'ল তোমাৰ? ভালে হ'ব। কি? এই মানে চোৱা, যদি তোমাৰ ৰিজাল্ট ভাল হয় তুমি পঢ়িবৰ বাবে বাহিৰত যাব লাগিব আৰু তেতিয়া মই অকলশৰীয়া হৈ যাম। পিছে তুমি কি ভাবি আছা তোমাৰ ৰিজাল্টৰ কথা? মোৰনো কি আছে? মই ফেইল কৰিলেও তুমিতো আছা ন মোৰ লগত। মইতো থাকিম, কিন্তু মোৰ ঘৰৰ মানুহে বিয়া দিব জানো তোমাৰ লগত? তোমাক বিয়া কৰোৱাৰ বাবে মোক তোমাৰ ঘৰৰ মানুহৰ পাৰ্মিশ্যনৰ দৰকাৰ নাই নহয়। তোমাক পলুৱাই লৈ যাম আকৌ। হয় নেকি? আৰু তুমি মোক পলুৱাই আনি ক'ত ৰাখিবা? কি খুৱাবা? তুমিতো কামো নকৰা একো। দেউতা থাকোঁতে মইনো আকৌ কিয় কাম কৰিব লাগে? হ'ব হ'ব, এতিয়া ব'লা, মোৰ ভোক লাগিছে। ব'লা। বা তহঁত দুয়োটাচোন, কি খবৰ দুয়োৰে? মোৰ খবৰ ভালে, তোৰ পিছে কি খবৰ? মোৰ ভালে, পিছে দুয়োতে কি কৰি আছা? আমি মানে এখন নতুন ৰেষ্টুৰেণ্ট খুলিম, সেইবাবে ইয়াত অলপ আইডিয়া ল'ব আহিছিলোঁ। এক মিনিট ৰহা, মই আহি আছো। পিছে তই কি কৰি আছ এতিয়া? বৰ্তমান একো কৰা নাই। দেউতা। মাজনী ক'ত আছা তুমি? মই মোৰ বান্ধৱীজনীৰ লগত আছো। তুমি সোনকালে ঘৰলৈ আহা। ঠিক আছে, মই গৈ আছো দিয়ক। মই গৈ থাকো, দেউতাই কল কৰি আছে। সীমা, বাই। বাই। পিছে কালি কেতিয়া লগ পাম? ছেম সময় পাৰ্কতে। অ'কে, বাই। হেল্ল'। ঐ, আমাৰ ৰিজাল্ট দিছে, মই পাছ কৰিছো। কি? মোৰতো ৰিজাল্ট ভালেই হ'ল, তাইতো চাওঁ ৰ। বাহ, এই ৰিজাল্ট চোন মোতকৈও ভাল হৈছে। জীয়াই পৰা গম পালে নে নাই? এটা কলে কৰো ৰ। Number you are calling is either switched off or not reachable at the moment. সুইচ অফ কিয়? হেল্ল'। ঐ, তোৰ ৰিজাল্ট কি হ'ল? ভালে হৈছে, আৰু তোৰ? মোৰনো কি হ'ব, পাছ কৰিছো আৰু কোনোমতে। পিছে তই আজি কল কৰিলি যে, কিবা প্ৰব্লেম হৈছে নেকি? জিয়াক আজি ৰাতিপুৱাৰ পৰা কল কৰি আছো, উঠোৱা নাই।
মেছেজৰো ৰিপ্লাই নাই। তই কিবা জাননে তাইৰ কথা? গমটো নাপাওঁ তাই তোৰ কল কিয় ৰিচিভ কৰা নাই, কিন্তু তাইক মই ৰাতিপুৱা লগ পাইছিলো আৰু তাই পিছে তোৰ ৰিজাল্ট কি হ'ল? ভালে হৈছে। আৰু তোৰ? ভালে হৈছে। মই ঘৰত ক'লো মই MBBS কৰিব দিল্লীত যাম বুলি। তই ক'লি নে নাই? বৰ্তমান কোৱা নাই, আজি ৰাতিলৈকে ক'ম। জল্দি কবি, দুয়ো একেলগে যাম। হ'ব দে। ঠিক আছে নহ'লে, বাই। হ'ব দে, বাই। কি হ'ল? কি ক'ব মাতিছে মোক? তুমি কান্দি আছা যে? কোৱাচোন কি হৈছে মোক? দুখীয়া ঘৰত জন্ম হ'লে ডাঙৰ সপোন চাবই নালাগে, কাৰণ সেই সপোন দিঠকত সলনি কৰাৰ শক্তি আমাৰ হাতত নাথাকা নহয়। মোক ভালকৈ কোৱাচোন কি হৈছে? আপুনি এইবিলাক কি কৈ আছে? নোৱাৰো আৰু তাইক পঢ়াব মই। তুমিচোন গমেই পোৱা মোৰ টকা কিমান ইনকামৰ ওপৰত ভিত্তি কৰিহে চব বস্তু হ'ব। তাই পঢ়িব খুজিলেই হ'ব নেকি? আকাশৰ তৰাটো লাগিলে কি আকাশৰ তৰাটো দিব পাৰিম নেকি মই? সপোন পূৰা কৰিবৰ বাবে ধনী নহয়, সাহস হ'ব লাগে। আৰু তোমাৰ সপোন পূৰা কৰাত মই সহায় কৰিম। কিন্তু কেনেকৈ? সেইবিলাক চিন্তা তুমি কৰিব নালাগে। তুমি মাথো দিল্লীত যাব ৰেডি হোৱা MBBS পঢ়িবৰ বাবে। এইখিনি পইচাৰে একো নহ'ব। মই আৰু কিবা এটা কৰিব লাগিব। ইমান দেৰি হ'ল, সি আহিয়ে পোৱা নাই। এইটো লোৱা। তুমি ইমানবোৰ টকা ক'ত পালা? মই তোমাক সকলো কথা পিছত ক'ম। তুমি এতিয়া যোৱা ভালদৰে। তুমি মোক ইমানখিনি হেল্প কৰিছা, তাৰ বাবে থেংক ইউ। দিয়া তুমি এতিয়া যোৱা, নহ'লে দেৰি হৈ যাব। ঠিক আছে নহ'লে, বাই।
মোক নুসুধা কৰি তই গাড়ীখন কিয় বিকিছিলি? কিন্তু দেউতা আপুনি এইবিলাক কেনেকৈ গম পালে? তই যাৰ তাতে গাড়ীটো বিকিছা সি মোৰে বন্ধু হয় আৰু সি সকলো কথা মোক খুলি কৈছে। আৰু তই গডৰেজৰ পৰা মোক নুসুধাকৈ ইমান টকা কিয় লৈছা? তোৰ ইমান টকাৰ কিহৰ দৰকাৰ? দেউতা মই আপোনাক কেনেকৈ কওঁ? মই যিবোৰ কৰিছোঁ চব জিয়া আৰু তাইৰ সপোনৰ বাবেহে কৰিছোঁ। কি হ'ল তোৰ এতিয়া মাত নাই যে? তই নিশ্চয় নিচা কৰ ন? দেউতা এইবিলাক আপুনি কি কৈ আছে? তই মনে মনে থাক। তোৰ এইবিলাক কাম কৰি অলপ লাজ লাগে নাই? তোক মই বহুত ৰেহাই দিছোঁ আৰু ৰেহাই দিয়া নহ'ব। তই মোৰ ঘৰৰ পৰা ওলাই যোৱা। দেউতা আপুনি মোৰ লগত এনেকুৱা নকৰিব। দেউতা তোক আৰু যাতে মই ঘৰত যাতে দেখা নাপাওঁ। তোৰ যি বস্তু আছে মই ওলাই দিছোঁ, তই ইয়াৰ পৰাই লৈ গুচি যোৱা। গধূলি যাতে তোক মই নেক্সট টাইম যাতে দেখা নাপাওঁ। ওলাই যাওঁ। হাই, তুমি জিয়া ন? তুমি কিন্তু HL চাইকেলৰ ওপৰত ধুনীয়া এক্সপ্লেনেশ্যন দিছা। থেংক ইউ। পিছে তুমি কোন? মোৰ নাম সাহিল। The person you are calling is not answering. Please call again later. আজি তুমি ফ্ৰী আছানে? কিয়? নহয় মানে ইয়াতে এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে, ভাবিলোঁ তোমাৰ লগত ফুৰিয়ে আহোঁ। নাই, নোৱাৰিম। মোৰ এইবিলাকত সময় নাই। এইটো লোৱা, তোমাৰ যদি মুড চেঞ্জ হয় মোক কল কৰি দিবা। দিয়া নহ'লে বাই, পিছত লগ পাম। হিবজুলৰ ইমানবিলাক মিছ কল? হেল্ল', মই কিমান বাৰ কল কৰিছোঁ তোমাক? মই গম পোৱা নাছিলো তুমি যে কল কৰিছিলা। কিয় গম পোৱা নাই? কি কৰি আছিলা? মানে এজন ল'ৰা আহিছিল। ল'ৰা? মই তোমাক তাত ল'ৰাৰ লগত লিলিমাই কৰিবহে পঠাইছো নেকি? তুমি এইবিলাক কি কৈ আছা? কি ভুল কৈছো মই? তুমি কি কৰি আছিলা তাৰ লগত যে মই ইমান বাৰ কল কৰাৰ পিছতো তুমি গম পোৱা নাই? হেল্ল', হেল্ল'?
মই চাগে তাইক ইমান বেয়াকৈ ক'ব নালাগিছিল। হেল্ল'? ঐ, জিয়াক কল কৰি আছো, তাই ৰিচিভ কৰা নাই। তোৰ ওচৰত আছে এই দেচোন, মই তাইক কিবা ক'ব আছে। নাই, ওলাই গৈছে। মই আহিলে কম দে তোক কল কৰিব। হ'ব দে। আজি মোৰ বহুত ভাল লাগিছে। মই ইয়াত অহা প্ৰায় এবছৰমানেই হ'ল, কিন্তু মোৰ কোনো ভাল ফ্ৰেণ্ড নাছিল যাৰ লগত ফুৰি মই বহুত ভাল ফিল কৰোঁ। তুমি টেনশ্যন কিয় লৈছা? মই আছোতো তোমাৰ ভাল ফ্ৰেণ্ড। এইটো আকৌ কেতিয়া হ'ল? তুমিয়েচোন ক'লা এতিয়া তোমাৰ কোনো ভাল ফ্ৰেণ্ড নাই, চ' আজিৰ পৰা মই তোমাৰ ভাল ফ্ৰেণ্ড। হয় দিয়া। ঐ, তোক বিচাৰি হিবজুলে কল কৰি আছিল। সি তোক কিয় কল কৰিছিল? গম নাপাও, কিন্তু সি বহুত টেনশ্যনত থকা যেন লাগিছে। থাকক দে সি সেনেকুৱা, আৰু তই কবি মই বিজি আছো বুলি। কিয়, তহঁতৰ কিবা কাজিয়া হৈছে নেকি? চা, দুয়োৰে আজিৰ পৰা এবছৰে হ'ব দূৰত থাকিব। কেতিয়াবা টেনশ্যনত সি তোক বেয়াকে কৈও দিব পাৰে। সেইবোৰ আৰু তই ধৰি থাকিব নালাগে। যা, এতিয়া তই তাক কল কৰ। হ'ব দে। হেল্ল'? চৰি, মই তোমাক তেতিয়া তেনেকৈ ক'ব নালাগিছিল। এতিয়া ভাবি কি লাভ, মইতো হাৰ্ট হৈছোৱে ন। চৰি, মোক মাফ কৰি দিয়া। মই আৰু তোমাক কেতিয়াও তেনেকৈ নকওঁ। হ'ব দিয়া, এতিয়া আৰু মন বেয়া কৰি থাকিব নালাগে। মই তোমাৰ লগত পিছত কথা পাতিম। বাই। অ'কে, বাই। তই কাক ৰখি আছা? আমাৰ ক্লাছৰে এজন ল'ৰা, মোৰ বহুত ভাল ফ্ৰেণ্ড হৈছে, তাকে ৰখি আছো। চৰি, অকণমান দেৰি হৈ গ'ল। একো নহয় দে। সীমা, মই তোক ইয়াৰ কথাই কৈছিলো। ইয়াৰ নাম সাহিল, আৰু সাহিল মোৰ ফ্ৰেণ্ড সীমা। বলা ভিতৰত। এইবাৰ বন্ধত মই ঘৰত যাম বুলি ভাবিছো। পিছে তই যাবি নে নাই? ময়ো যাম বুলিয়ে ভাবিছো। তহঁতো এতিয়া ঘৰত যাবি আৰু মই ইয়াত অকলে থাকিব লাগিব। তুমি কিয় অকলে থাকিব লাগে? আমাৰ লগত বলা, আমাৰ ঘৰত, আমাৰ গাঁওখন ফুৰিব পাৰিবা, হয়নে? চাহিল, তইও বল আমাৰ লগত, ভাল লাগিব। ঠিক আছে, নহ'লে আজিৰ পৰা মই পেকিং ষ্টাৰ্ট কৰি দিওঁ। কি খবৰ তোমাৰ? মোৰ খবৰ ভালে, আৰু তোমাৰ? মোৰ ভালে, কিন্তু এইজন কোন? এইজন সাহিল, মোৰ ফ্ৰেণ্ড, আৰু আমি একেলগে পঢ়ো। সাহিল, এইজন হিবজুল। হাই হিবজুল। বলা এতিয়া। দূৰে দূৰে নৰবা তুমি, সীমাহীন মৰম কাজুৰি, প্ৰতিপলে ক্ষণ গণি গণি পৰিছো মই জানা ভাগৰি। মই যাওঁ দিয়া। ক'ত যোৱা তুমি?
তোমালোক দুয়া এনজয় কৰা, মোৰ অলপ কাম আছে। ঠিক আছে নহ'লে কালি লগ পাম ব'লা। ব'লা। ঐ কিয় ভাল কাম আছে না মই কৰিব পাৰা? কিয়? মই য'ত কাম কৰি আছো তাৰে মালিকটো ইমান এটা ভাল নহয়, সময়ত দৰমহা নিদিয়ে। ঐ তাৰচোন এইজনী জিয়া নেকি? এইজন কোন তাইৰ লগত? এইজন তাইৰ ফ্ৰেণ্ড হয়, তাইৰ লগত একেলগে পঢ়ে। কিন্তু এটা কথা, ফ্ৰেণ্ডবোৰে বয়ফ্ৰেণ্ড আনতে বেছি টাইম নালাগে। তই কি কৈ আছ তই জাননে? তাই অকল মোৰ হয় আৰু আমাৰ দুয়োৰ মাজত কোনো আহিব নোৱাৰে। কিন্তু দেখিতো তেনেকুৱা লগা নাই। হিবজুল তুমি এনেকুৱা কিয় কৰিলা? চাহিল তুমি দুখ পাইছা নেকি? সি কিয় তোমাৰ লগত এনেকৈ আছে? সি মোৰ ফ্ৰেণ্ড হয় আৰু তুমি তাৰ ওপৰত হাত কিয় উঠাইছা? ফ্ৰেণ্ড? এইজনে সেইজন ফ্ৰেণ্ড ন যাৰ বাবে তুমি মোক ইগনোৰ কৰা? ইয়াকতো মই বহুত হ'ল তোমাৰ আৰু বহুত সহ্য কৰিছো তোমাক। তুমি হয়ে কোন চাহিলৰ ওপৰত হাত উঠাব লগা। কিন্তু জিয়া, চুপ থাকা তুমি আৰু তুমি ইয়াৰ পৰা যোৱা। মই তোমাৰ মুখখনো চাব নিবিচাৰো। চাহিল তুমি দুখ পাইছা নেকি? তুমি তেনেকুৱা ক'ব নালাগিছিল তাক। ভুলটো মোৰে আছিলে। মই যদি গম পালো সি তোমাৰ বয়ফ্ৰেণ্ড হয়, মই এনেকুৱা নকৰিলো। চৰি। চৰি তুমি কিয় কৈ আছা? যাৰ ফল সি সেয়া ক'ব লাগে। তাইতো সি আগতে এনেকুৱা ক'ব নালাগিছিল। কিন্তু ভুলটোতো মোৰে আছিল ন। তইতো গাৰ্লফ্ৰেণ্ডৰ ওপৰতহে প্ৰটেক্টিভ হৈছা, তাতে তোৰ কি ভুল? ঐ মই এইবিলাক কি শুনিছো? কি শুনা পালি তই? তই বোলে হিবজুলৰ ওপৰত হাত উঠাইছ? সি কামে সেনেকুৱা কৰিছিল, তই ক'ত গম পালি? সিয়ে মোক কল কৰি কৈছিলে। কিন্তু তই তাক বেছি বেয়াকে কৈ নিদিলি জানো? সি সেইখিনি শুনাৰে যোগ্য আছিল। কিন্তু তই মনে মনে থাক সীমা, তই বহুত হিৰফালে হলি আৰু মই সি সহ্য কৰিব নোৱাৰো। তে কি কৰিম বুলি ভাবিছ তই আৰু? এমাহ পিছত এক্সাম আছে, যি হ'ব এক্সামৰ পিছত। কংগ্ৰেচুলেশ্যন, তুমি ফাইনেলি তোমাৰ সপোনটো পূৰা কৰিলা। কৰিমে ন, কষ্ট কৰিছো যিহেতু। বেলেগ মানুহৰ দৰে বাপেকৰ সম্পত্তিক ৰখি থকা নাই মই। মই বহুত সুখী জানা তোমাৰ বাবে। তুমি কি কাৰণত সুখী হৈছা? ডক্টৰ মইহে হৈছো, তুমি হোৱা নাই নহয়। মই আকৌ কিয় হ'ব লাগে? মোৰ হ'বলগীয়া ৱাইফজনীতো হৈছে ন। ৱাইফ আৰু মই? হিবজুল তোৰ এইটো পুৰণা স্বভাৱ নেকি বেলেগৰ ওপৰত নিৰ্ভৰ হোৱা? প্ৰথমতে দেউতাৰ ওপৰত আৰু এতিয়া মোৰ। তই কি ভাবিছ তোৰ দৰে বেকাৰ ল'ৰা এজনৰ লগত মোৰ দৰে ডক্টৰ এজনীয়ে বিয়া হ'ব? এইবোৰ তুমি কি কৈ আছা জিয়া? তই ঠিকে শুনি আছ। আৰু মই তোৰ লগত থাকি মোৰ লাইফটো বৰবাদ কৰি থাকিব নোৱাৰো। আৰু অহাকালি চাহিল আহিব আমাৰ ঘৰত, নিজৰ পেৰেণ্টছক লৈ আমাৰ বিয়াৰ কথা পাতিব। তই আৰু মোক কেতিয়াও কল নকৰিবি। গুড বাই। নোৱাৰো দিব তোমাক আনৰে হ'বলে, নোৱাৰো হ'ব সুখী তোমাৰ বিহনে, বুজিও নুবুজাৰ অভিনয় কৰা, আনৰে মৰম পাই আঁতৰি গ'লা।